এইফালে তেজপুৰ হৈ পেলাই গুৱাহাটী গৈ আছিলোঁ, দেখিলোঁ ব্ৰিজখন, নতুন ব্ৰিজখন। আমি আগতে ঘূৰি আহি ভাবিলোঁ ব্ৰিজৰ ওপৰেদি অলপ উঠি যাওঁ। তো ময়ো চোৱা হ'ল আৰু লগতে আপোনালোকেও চোৱা হ'ল। আৰু যেনেকৈ মই গৈ থাকোঁ, ক'ৰবাত গৈ থাকিলে যি ধৰণে মানে পাওঁ, নিজে চাবলৈ যিটো সোমাওঁ, সেইটোকে আপোনালোককো ভিডিঅ'টো বনাই পেলাই আপোনালোককো দেখাওঁ, ময়ো চাওঁ আৰু নিজেও মানে ভিডিঅ'টো ইউটিউবতে ঢালি থওঁ। সকলোৱে যাতে এনেকৈ যদি চাই থাকে ভিডিঅ'সমূহ, ছাবস্ক্ৰাইবটো কৰি ৰাখিব আৰু পিছলৈ যাতে ভিডিঅ'সমূহ দিওঁতে আপোনালোকে নিশ্চয় পাব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে তেখেতসকলক ধন্যবাদ দিছোঁ, যাতে চেনেলটো আগবাঢ়ি যাবৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰে। আৰু ইয়াতে মই গুৱাহাটী যাওঁতেই নতুন ব্ৰিজখন দেখিলোঁ। মই আগতে ঘূৰি আহিলোঁ পুৰণা ব্ৰিজত, ঘূৰি আহি ভাবিলোঁ ইয়াৰ ওপৰেদি এবাৰ ওলাই যাওঁতে ভিডিঅ'টো কৰিলোঁ আৰু মই নিজেও চোৱা হ'ল, তো আপোনালোকেও চোৱা হ'ল। আৰু ব্ৰিজৰ থাম্বনেইলটো চাই গমেই পাইছে, ইয়াতে লাইট লগাই দিয়া হৈছে, যিটো ৰাষ্ট্ৰীয় পতাকাখনৰ নিচিনাকৈ ৰং দিয়া হৈছে ওপৰে। তো আপোনালোকে চাই থাকক ভিডিঅ'টো, আৰু অলপ আন্ধাৰ হোৱাৰ পিছতে আপোনালোকে নিশ্চয় ভিডিঅ'টো দেখি পাব। ইয়াৰ ধুনীয়া এটা দৃশ্য, ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈকে। আৰু এই লাইটবিলাক দেখিছে, এই লাইটবিলাক আৰু ইয়াতে চব গোটেই যিমানখিনি লাইনৰ খুঁটা আছে, মানে লাইটৰ খুঁটা, এই খুঁটাবিলাকত গোটেই লাইট লগাই থোৱা আছে। অলপ আন্ধাৰ হোৱাৰ লগে লগে আপোনালোকে ভিডিঅ'টো কমপ্লিট দেখিব আৰু দেখি ধুনীয়া লাগিব। যিসকলেতো লাইট জ্বলাওঁতে দেখিছে নিশ্চয় গমেই পাইছে তেখেতসকলে। এইখিনিতে ৰখি পেলাই অলপ চালোঁ এইখন পুৰণা ব্ৰিজখন। মই এইফালে গৈছিলোঁ, তাৰপৰা আকৌ ঘূৰি আহিলোঁ, ইয়াতে নতুন ব্ৰিজেদি গৈছোঁ। এইয়া চাওক, লাইট অলৰেডি জ্বলোৱা হৈয়ে গ'ল, দেখিছে। আৰু ৰাতি বেছি ভাল লাগে, কাৰণ মই অলপ সন্ধিয়া সময়ত থাকিলোঁতো, ৰাতি বেছি ভাল লাগে আন্ধাৰত। চাওক, ওপৰতো লাইট, তলতো লাইট, মানে জাতীয় পতাকা ৰং। আৰু মানে যেতিয়া পূৰা আন্ধাৰ হ'ব ন, তেতিয়া দেখি খুব ধুনীয়া লাগে আন্ধাৰ হোৱাৰ লগে লগে। আৰু ইফালেও পানী, সিফালেও পানীৰ লগতে লাইটটো আৰু ধুনীয়া লাগে দেখিবলৈ, মানে বহুত ধুনীয়া হৈছে। মোৰ সময় কম আছে, গতিকে অলপ স্পীডত গৈছোঁ। আপোনালোকে যদি সকলোৱে চেনেলটো মানে ছাপোৰ্ট কৰে, নিশ্চয় বহুত ভাল ভিডিঅ' পাব। আমি বহুত জেগাত যোৱা হয়, সেই গতিকে তেনেধৰণে ভিডিঅ' বনোৱাও নহয়। এতিয়া মানে কম দিনত অলপ 2-এটা ভিডিঅ' ঢালিবলৈ লৈছোঁ। সকলোৱে যদি ছাপোৰ্ট কৰে তেতিয়া ধুনীয়া ভিডিঅ' পাব আগলৈ। সন্ধিয়া সময় হয়, ৰাতি হ'লে বেছি ধুনীয়া লাগে। ৰাতি লাইটবিলাক বন্ধ হৈ যায়তো, ইয়াৰ যিটো লাইট থকা যিটো লাইট লগাইছে, সেই লাইটটোৱে জ্বলাই, সেইটো কাৰণে ৰাতি বেছি ধুনীয়া লাগে। সন্ধিয়া সময়ত লাইট জ্বলোৱাৰ পিছত আমাৰ এয়া হৈছে 14 আগষ্টৰ দিনেই জ্বলোৱা। আৰু ভিডিঅ'টো শেষেই হ'বলৈ হৈছে। সন্ধিয়া হৈছে, সকলোৱে ছাবস্ক্ৰাইব নকৰে, আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে সকলোকে ধন্যবাদ দিছোঁ। আৰু চাওক, কিছুমান কথা মই ইউটিউবতো ক'ব নোৱাৰোঁ, ফেচবুকত বা ইনষ্টাগ্ৰামত তাত মেছেজ কৰক। আৰু এইটো হৈছে গহপুৰ এয়াৰপৰ্টৰ ভিডিঅ'।
ডাঙৰে হয় গেটখন।